ভাষাই কি কৰে কমিউনিকেশ্যন বঢ়ায় বিভেদ নানে কেতিয়াও যেটো এতিয়া অসমত হৈ আছে চলি আছে অসম বিধানসভাত হিন্দী ভাষাৰ সংযোজন আৰু বড়ো জনগোষ্ঠীয় এলেকাত বিটিআৰ অঞ্চলত অসমীয়া ভাষাৰ ওপৰত কলা ৰং হনাক লৈ দুটামান কথা কম ভাষা হ'ল এটা যোগাযোগৰ মাধ্যম ভাষাই কি কৰে কমিউনিকেশ্যন বঢ়ায় বিভেদ নানে কেতিয়াও যেটো এতিয়া অসমত হৈ আছে চলি আছে যেটো চৰকাৰে কৰি আছে প্ৰথম কথাটো হ'ল আমাৰ যিখন বিধানসভা তাত হিন্দী ভাষাৰ প্ৰয়োজনীয়তা কি আছিল কেজন মন্ত্ৰী বিধায়ক আমাৰ বিধানসভাৰ কেজন মন্ত্ৰী বিধায়ক হিন্দী ভাষী হয় আমাৰ মন্ত্ৰী বিধায়কসকল কি জনগোষ্ঠী বা কি ভাষাভাষী লোক হয় মিচিং আছে কাৰ্বি আছে আমাৰ যিবিলাক 6 শিডিউল আমাৰ 6 জনগোষ্ঠীয় যিখিনি ভাষা সেইবিলাক পাৰিলে সংযোজন কৰিবহে লাগিছিল আকৌ এটা বাহিৰৰ ভাষা আমাৰ ইয়াত বিধানসভাত আনিবলৈ আৰু কি বুলি কৈ আনিছে ৰাষ্ট্ৰীয় ভাষা হিন্দী কেতিয়াৰ পৰা ৰাষ্ট্ৰীয় ভাষা হ'ল প্ৰতিটো ভাষাৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান থাকিব লাগে হিন্দী ভাষাকো শ্ৰদ্ধা কৰোঁ সন্মান কৰোঁ কমিউনিকেশ্যনৰ কাৰণে আমি হিন্দী প্ৰায় ব্যৱহাৰ কৰোঁ কিন্তু আমাৰ যিখন বিধানসভা অসমৰ বিধানসভাত এই হিন্দী ভাষাটোৰ প্ৰয়োজনীয়তা কি আছিল সেই প্ৰশ্নটো কৰিব বিচাৰিছোঁ আমাৰ বিধানসভাত আমাৰ যিখন বিধানসভা তাত হিন্দী ভাষাৰ বৰ বিশেষ এটা প্ৰয়োজনীয়তা নাছিল বুলি মই ভাবোঁ আৰু তাৰপিছতে হ'ল আমাৰ বিধানসভাখনত বিশেষকৈ কি ভাষা সন্নিৱিষ্ট কৰিব লাগিছিল সংযোজন কি কৰিব লাগিছিল মিচিংসকলক কৰিব লাগিছিল মিচিং ভাষাটো কৰিব লাগিছিল বড়ো ভাষাটো তিৱা ভাষাটো কৰিব লাগিছিল কাৰ্বি ভাষা কৰিব লাগিছিল ৰাভা ভাষা এই ভাষাবিলাক তেওঁলোকে সন্নিৱিষ্ট কৰিব লাগিছিল আৰু ভাষাৰ মাজত বিভেদ আনি আমাৰ যিবিলাক জাতি গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ চেষ্টা কৰি আছে চৰকাৰে সেয়া কিন্তু কোনো পধ্যে ফলপ্ৰসূ নহ'ব আমি সেয়া হ'বলৈ নিদিওঁ কেতিয়াও আৰু বড়োসকলে এতিয়া বড়োসকলৰ মই ক'ব বিচাৰিছোঁ তেওঁলোকে অসমীয়া ভাষাত কলা ৰং সানিলে ঠিকেই অসমীয়া ভাষা বিধানসভাৰ পৰা বড়ো ভাষাটো নৎসাত কৰাৰ কাৰণে তেওঁলোকে এটা ভুল বাতৰি প্ৰচাৰ হোৱাৰ কাৰণে তেওঁলোকে কলা ৰং সানিলে এতিয়া অসমীয়া ভাষাটোত কলা ৰং সানি তেওঁলোকে কি ভাষা ব্যৱহাৰ কৰিব সেইটো লাগে মোক তেওঁলোকৰ নিজস্ব লিখিত ভাষা কি আছে আল্টিমেটলি তেওঁলোকে হিন্দীয়ে লিখে হিন্দী ভাষাটো লিখা মানে তেওঁলোকে হিন্দীক আদৰা হ'ব নাই তেওঁলোকে হিন্দী ভাষা লিখা মানে তেওঁলোকৰ কোনো নিজস্ব লিপিটো নাই লিখিলে তেওঁলোকে হিন্দীতে লিখিব লাগিব মানে কথাটো গতিকে আমি নিবিচাৰোঁ যে আমি অসমখন এনেই ভাগ হৈ আছোঁ আৰু ভাগ হ'ব নিবিচাৰোঁ কথাটো হ'ল এতিয়া মই মোৰ নিজৰ পৰিচয়টো মই কোনো মটক বুলি মই পৰিচয় নিদিওঁ মই আহোম বুলি নিদিওঁ মই কোনো কছাৰী ব্ৰাহ্মণ বুলি পৰিচয় নিদিওঁ মোৰ প্ৰথম পৰিচয়টো সদায় অসমীয়া হ'ব লাগিব সদায় প্ৰথম পৰিচয়টো আমাৰ প্ৰত্যেকৰে অসমীয়া হ'ব লাগিব তেতিয়াহে এতিয়া মিচিং এজনে নিজৰ পৰিচয়টো প্ৰথম অসমীয়া বুলি দিব লাগিব ৰাভা এজনে নিজৰ প্ৰথম পৰিচয়টো অসমীয়া বুলি দিব লাগিব কাৰ্বি এজনেও নিজৰ প্ৰথম পৰিচয়টো অসমীয়া তাৰপিছতহে কাৰ্বি তেতিয়াহে আমাৰ অসমখন বাচি থাকিব আৰু এই কলা ৰং হনাক লৈ যিটো এই কিবা বনচু মই নামটো মই পাহৰিছোঁ যিটো দল সংগঠনে এই কামটো কৰিছে এইটো এক নিন্দনীয় বিষয় এনে কৰাটো কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ গতিকে উচ্চপদস্থ যিসকল বিষয়া আছে আৰু তেওঁলোকে কথাটো আমাৰ এই দল সংগঠনৰ লগত কথা বতৰা পাতি ভালদৰে এটা আলোচনা হ'ব লাগে এইটো বিষয়ত আৰু বিশেষকৈ হিন্দী ভাষাটো আমাৰ ইয়াত অনাক লৈ মই বিৰোধিতা কৰিছোঁ এক নম্বৰতে আৰু অসমীয়া ভাষাৰ ওপৰত অসমখনতে যদি কলা ৰং হনা হয় আমাৰ মনলৈ এটা প্ৰশ্ন আহে যে অসমখনত প্ৰকৃততে অসমীয়া কোন আপুনি যদি অসমীয়া নহয় মই যদি অসমীয়া নহওঁ এই মিচিংজন যদি অসমীয়া নহয় সেই ৰাভা জনগোষ্ঠীয় লোকজন যদি অসমীয়া নহয় কাৰ্বিজন যদি কালি কয় মই অসমীয়া নহওঁ তেন্তে আমাৰ ইয়াত অসমীয়া হয় কোন প্ৰকৃততে কথাবিলাক ভাবিবলগীয়া বিষয় গতিকে এইখিনিকে কৈ থলোঁ আৰু অনাগত দিনত যাতে চৰকাৰে আমাৰ মাজত এনেধৰণৰ এই গোষ্ঠীগত সংঘৰ্ষবিলাক যাতে আনিবলৈ চেষ্টা নকৰে তাৰ বাবে সকিয়নি প্ৰদান কৰিছোঁ ধন্যবাদ